আছিল চাহখিনি খাই মুখ হাত ভৰি থিয়া সোমবাৰ এটা শান্তি মতে পুৱাই যোগে থাকে কাম চাম নাই তহঁতে মৰি নাযা কিয়া হ'ব পাতি মোক টোপনি লাগিছে চালা তোৰ শান্তি নোহোৱা আছে উঠি যাওঁ ৰ শান্তি নোহোৱা হৈছে নাপাওঁ আপা চাহখিনি ল চাহ লৈ যা নাখাও মৰগে যা তই যা চাহ লৈ যা চাহ তই লেলাবা তলকে যা লৈ যা চাহ এক কুটুম মিনিট তো কি হাল্লা কৰি আছে চাই আহক একবাৰ চাই ও কুটুম মিনার কি হাল্লা কৰি আছে ৰাস্তাৰ পৰা শুনে পালো তো কি হাল্লা কৰি আছে বাটৰ পৰা শুনে পালো মই বুঢ়ীটো দিছে আমাৰ অ শান্তি নেদে সোমাবা নেদে কিবা কৰিব নেদে অমুক যাবা নেদে তমুক যাবা নেদে শান্তি নাই মোৰ জীৱনটোত তো বিয়া পাতি নালাগে বিয়া পাতি লৈ বেলা হৈ যা কাৰণ দুকো বেলা কৰি দি সেই কৰিব লাগিব এই বুঢ়া বুঢ়ী তাৰ পৰা উলিয়াই দিবা লাগিব অ তেতিয়া এই তোৰ শান্তি হ'ব মোৰ শান্তি হ'ব এতিয়া শান্তি নাই অলপ হ'ব বাপ্পা আছে অ আশা লাগে চাহখিনি তো খা আমাৰ বাপও খাৱা নাই চাহ দিলে ল'বা ওলাই যা আৰু যা এই কি আছে তোৰ দূৰ হা শান্তি নাই এই বুঢ়ী এই বৰমা যাইছে ঘৰত যা কি আছে তোৰ মই যাওঁ দে ক'ত যা তই মই যাওঁ যা তই যা এই তোৰ কি আছে তই যে পুৱা হাল্লা কৰি আছা সোমাই আছো অ এই বুঢ়ী জগবা আছে বুঢ়ী বুলি কৈছে তই মাইৰে এই বুঢ়ী মোক সোনকালতে জগাইছো সেইকাৰণে সোনকালতে জগাইছি 10টা বাজিলে তই সোনকালতে জগাৰ কথা ক এবাৰ সোনকালতে উঠিব পাৰি নেকি তই খেলা এনেকে বেপাৰী যেদিন মাইৰে খেনকে ঠেকা মাৰি দিছে তই সি পৰি যা মৰি গেল মৰি যা আইও বাপা মাইৰে থকা কাৰণে আজি সেনেকে কৈছে আজি মাইৰেতো নহ'লাকে যে কি কৰিলি কচোন থাকিও কাম নাই একলা বেকাৰ আছে বেকাৰ আছে এই বেকাৰ মানুহ তই যিটো জন্ম দিলা সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে আজি তই বেকাৰ বুলি ক'ব পাৰা গেলি লাভ নাই একলা এনেকুৱা মানুহ থাকি লাভ নাই তোক দিছি কৰি জন্ম দিছি বুঢ়ী জন্ম দিছি মোক বুঢ়ী জন্ম দিছি এতিয়া তই যেদিন বুঢ়ীটোক বুঢ়ী বুলি কৈছে তই সেইটো তোৰ মাইৰে গম পাইছা তোক জন্ম দিয়া মাইৰে সেইটো বেলেগ নহয় একলা কোনা মই বুঢ়ী কুলাই দিম পিঠে পাপা এইগিলা ভুল নকৰবি বুঢ়ী তই ওলাই বুঢ়ী তই ওলাই যা ওলাই যা মোৰ ঘৰ ওলাই যা বুঢ়ী ওলাই যা এইগিলা হানকে ভুল কৰা হা এইগিলাকে ভুল কৰা হা একলা ভুল বসু তই দিম তোক মই কৈ আছো কথা অলপমান বুজাই দিয়া তোক অলপমান কিছুমান এটা কথা শুন বাপা মই তোক এটা কথা ক তই যদি মাইৰে কেনেকে উলিয়াই দিছা হা তই কি হিচাপত উলিয়াই দিলি কচোন থাকি লাভ নাই একলা থাকি লাভ নাই তোক জন্ম দিয়া মাইৰে এটাক তই সেনেকে উলিয়াই দিছা তোক মই এটা কথা শুন ভাই মই কওঁ তোক মোৰ আজি বহুত বেয়া লাগছে সেই কথাটোত তই মাইৰে এটাক উলিয়াই দিছে সেনেকে মোৰ আজি মাই নাই তই বুজি পানে মোৰ মাই নাই আজি মোৰ মাই থাকি মই সেনেকে উলিয়াই নিদিলোঁ হে তই সেইখিনি কথা বুজি পাওঁ নালাব শুন ভাই তই যেনেকৈ মাইৰেক আজি খেদাই দিছা সেইটো ভুল কৰিব নালাগিছিল তই আজিকালি তই নিজৰ ভৰিত থিয় দিব পৰা হৈছে কাৰণে তই আজি এই মাইৰেক এনেকৈ উলিয়াই দিব পৰা হৈছে মানুহৰ টকা পইচা থাকিলেও মায়াক নহ'লে জীৱনটো বহুত আধৰুৱা শুনিছা টকা পইচাই সব বস্তু নহয় বুজি পাইছে না শুন ভাই মাই নহ'লে দুনিয়া আন্ধাৰ তই এইটো কথা মনত ৰাখবি তই কাৰ কথা শুনি এইগিলাখান কৈছে সেইটো মই গম নাপাওঁ তোক কোনে দিয়া দিছিলে কুটনীতি দিয়া মই নাজানো তই এইটো কথাই গম পাবি বেলেগে তোক যিমান কুটনীতি দিয়া দিব কিন্তু সিহঁতে ভালে থাকিব তোক সি বেয়া কৰি থৈ যাব তই আজি মাইৰেক যি হিচাপত উলিয়াই দিছা এনেকুৱা ভুল জীৱনত কৰিব নালাগে কেতিয়াও নকৰিবি এইবিলাক ভুল গম পাইছা না মাইৰে নহ'লে একো কাম নাই আজিৰ যুগত তই আজি তই যিমান ডাঙৰ হৈছে তই নিজৰ ভৰিত থিয় দিব পাৰিছা কাৰ কাৰণে তোৰ মাইৰেৰ কাৰণে বুজি পাইছা নহয় ভাই বহুত অশান্তি দি থাকে কি অশান্তি দে তোক বহুত অশান্তি দি থাকে শান্তি নাই কিহৰ শান্তি নাই তোৰ নাই বহুত অশান্তি দি থাকে তোক কি অশান্তি দিছি বহুত অশান্তি অমুক যাবা নে তমুক যাবা নে ভালকে ৰাতি মই দেৰি হ'ল সোমাইছো সেইকাৰণে আজি ৰাতিপুৱা অলপ দেৰি হ'ল উঠাওঁতে 6টাতো জগি থাকে নহয় মই তোক কৈছো শুন মাইৰে যিমান সেনেকি তোক যৌ অমুক যাবা দে তমুক যাবা দে
সেইগিলান ভালৰ কাৰণে কয় মায়েৰে জানে যে অমুক নাচবি সেইগিলা বয়া জেগা অমুকত নাচবি বয়া জেগা ৰাতিক লাগি নুঘূৰবি সেইগিলান ভালৰ কাৰণে কৈছে আজিকালি দিনকাল ভাল নহয় সেইগিলান ভাল ভাবি মায়েৰে এটা কয় তহঁতে মায়েৰে এটা এনেকৈ কোৱা ঠাইত এইবিলাক ভুল হৈছে তহঁতৰ আজি মোৰ মায়ে নাই কাৰণে মই সেইগিলান কথা বুজি পাওঁ তহঁতে সেইগিলান বুজি নাপা বুজি পাইছে না আজি সেনেকুৱা হাত দিয়া মানুহ মোৰ নাই অমুক নাচবি তমুক নাচবি মোক হাক দিব নোৱাৰে কোনে দিব হাক মোৰ মায়ে নাই কাৰণে বুজি পাইছা এইগিলা ভুল নকৰবি তোৰ যি ভুল হৈছে বাদ দি তই যা যাই কাৰণে মায়েৰে বিচাৰি লৈ বুজি পাইছা তই এনেকৈ নাচিবি মায়েৰে ক'ত বা গেছি কি খাইছি গম পাইছা না নাই তোক আমাৰ মৰমত আহি চাহ এটা দিছি অমুক কৈছি তই এইগিলা চাহ নাখা কিন্তু সেনেকৈ মায়েৰে গুচি খেদে দিছে ঘৰৰ পৰাই ঢেকা মাৰি ফেলাই দিছা তই যাই কাৰণে মায়েৰে বিচাৰি লৈ বুজি পাইছা হয় ভাই মোৰ বহুত টাকা হয় তই ঠিকে কৈছে ভাই তো কোন দিলে মুগলি তো ভাই মুখ ফুলেছিল তো কোন গেলি তো আয় ভাই মায়ে কোন গেলে ভাই মায়ে ও ভাই রক্তু ভাই ও ভাই মোর ভুল হয়েছি তো ঘরত আসুন ঘরত ও ভাই তো বসুন ব ভালে হৈছে দে ও ভাই ধৰি মাফ তো মোক ক্ষমা কৰি দিবি ভাই মোৰ বহুত ভুল হৈছে ভাই তো মোক ক্ষমা কৰি দিবি ভাই এ বাপ্পা এতিয়া মোক কৰিব লাগে তোৰ বাহিৰে শুনি আছে মোক এ আও তই বহিয়া এ বৰমাই যা অলপ চাহ বনাই লৈ যা মই চাহ মই বনাই চাহ চাহ দিবনে যা চাহ লৈ যা নাই ভাই দুখ নকৰবি এইগিলা দুখ চুখ নকৰবি মই বহুত ভুল হৈছে মই আমাক বহুত কিবা কিবি কৈছোঁ নাই ভাই নাই এইগিলা টেনচন কৰিব লাগে তো সেটা দুখ কৰি নকৰবি বুজিছা না মানুহ ভুল হ'ব মায়েৰে ক্ষমা কৰি দিছি না তই ইমান দুখ কৰিব নালাগে গম পাইছা না নাকান্দি চাহ খা নাই বেছি দিছে হেৰি বৰমাই চাহ বনাব গৈছে চাহ খাওঁ দেখা লাগে খাই কেনে অলপমান বাহিৰৰ পৰা ফুৰি আহোঁ বুজি পাইছা এই দুখ কৰি নাথাকিবি বুজি পাইছা না হ'ব দে ভাই পৰা হেৰি নকৰবি শুনিছা না এই দুখ কৰি নাথাকিবি বুজি পাইছা বাবা চাহখিনি খাচোন অঁ সেই চাহ খা আজি বা ইয়াত কি হ'ল হেৰি কৰিছি মই ক'লো ই দেৰি একদম শুই থাকে 10টা বজাত গেলে মই বোলে বাপা উঠে চাহ খাই তাৰে খং কৰি হেলে মোক বুজি পাইছে না আজি কৈ নকওঁ নকপি আকৌ আৰু মায়েৰে ইমান মৰম কৰে তই চাচো বাৰু শুনিছা না তই চাহ তাহ আনি কেনেকৈ দে তই সেইবিলাক খং কৰিব লাগে এই কুটুব মিনাক তই থাক মই যাওঁ দে আজি পৰা কাজিয়া পেচাল নকৰবি তহঁতে শুনিছা না আৰু মায়েৰে একেবাৰে এনেকৈ নকপি বুজি পাইছা যা বৰমাই যাওঁ দে মই আবি সময় পাই অঁ দে মায়ের দেখলে আজি যদি মোৰ মা থাকিলে মই কিমান মৰম থাকিব পাৰিলো মায়ে মোক কিমান মৰম কৰিব লাগে লগৰ ছোৱালীবিলাকে ইমান মৰম কৰে মায়েক বাপেকহঁতে মোক মায়ে মৰম কৰা মায়ে নাই মোৰ মানে এটা কথা ক'ব বিচাৰোঁ আপোনালোকক আমি ভিডিঅ'টো এইটোৰ ওপৰতে বনালোঁ যে আজিকালি জামানাবিলাক কেনেকুৱা হৈছে নিজৰ মা দেউতাক বিয়া চিয়া পাতাৰ পাছতে হওক বা আৰু কিছুমান ক্ষেত্ৰতে হওক সকলোৱে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মানে কি বেলেগ কৰি দিয়ে এক চাইড কৰি হৈ যায় সেইটো যাতে মানুহৰ ভুল নহয় কাৰণ এইটো কথাই ক'ব বিচাৰোঁ আমি সৰু ল'ৰা কিন্তু ইমানটো নাজানো কিন্তু যিখিনি জানো আৰু সেইখিনি মানে এনেকুৱা কথা নিজৰ মা দেউতা বহুত সৰুৰ পৰাই বহুত ডাঙৰ দীঘল কৰে বহুত কষ্ট দিয়ে যে ডাঙৰ হয় বস্তুবিলাক বুজি পোৱা হয় তেতিয়া মা দেউতাক এৰি দিয়ে সেইটো যাতে কোনো নকৰে আৰু কাৰণ বহুত কষ্টত ডাঙৰ দীঘল কৰে আৰু আপোনালোকে যদি কিবা ভিডিঅ'টোত ভুল হয় ক্ষমা কৰি দিব আমাক আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব চব কৰিব দিব